PRPৰ কলা কুশলীও আমাৰ লগত আছে জুবিন ফেন্স ক্লাবৰ এজন আচলতে নেতাই তেওঁ অজয় ফুকন আছে আজি কেইবাটাও প্ৰশ্ন তেওঁ সুধিবলগীয়া আছে ফেন্স ক্লাবৰ বিষয়ে বহু অভিযোগ উত্থাপিত হৈছে তেওঁক আজি পোনপটীয়াভাৱে সুধিম আৰু প্ৰচাৰৰ ক্ষেত্ৰত প্ৰিয়ংকা আছে ক'ব ব্যতিক্ৰম প্ৰচাৰ কৰিছে কিন্তু প্ৰথমে মই জুবিন গাৰ্গৰ ওচৰত যাবলৈ গৈছোঁ সেইদিনাখন ঘটনাটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ পাটাচাৰকুছিত আচলতে আপোনাক সময় দিয়া হৈছিল যিমান দূৰ জানো আমি কমিটিৰ পৰাও জানিব পাৰোঁ যে আপোনাক 10ৰ পৰা 11:30 বজাত নিশাত তাৰমানে মঞ্চ এৰি দিয়া হ'ব আপুনি তাত আৰম্ভ কৰিব গানৰ অনুষ্ঠান আচলতে হ'ল কি সেইদিনা কেইবাজনো আৰ্টিষ্ট আছিলে আৰু সেইদিনা গোটেই প্ৰগ্ৰেমটোতে কিবা কিবি খেলি মেলি হৈছে মানে নচিকেইটা আহিছিলে গান গাবলৈ নচিকেইটা কিবা কথাত খং উঠিলে 3টা গান গাই পেলাই গুচি গ'ল সেইটো মই আহি পাওঁতে মই গম পালোঁ পূৰ্ণিমা আছিলে বম্বেৰ পূৰ্ণিমা শ্ব' কৰিছিল মই লাষ্টত আৰু ৰাস্তাত মই বৰপেটাৰ পৰা আহিছোঁ তামাম ট্ৰেফিক মোক পুলিচে লৈ আহিছে সমীৰণ বস্তু আছিলে আমাৰ DSP আগভাগ লৈ পেলাই মোক যেনে তেনে আহি পোৱালিহি তাৰপিছত প্ৰগ্ৰেম ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰোঁতে সেই খবৰটো পালোঁ মোৰ পাতিবলৈ ভণ্টিজনী আছে তাই কেঞ্চাৰত ভুগি আছিলে তাইক সেই ট্ৰিটমেণ্ট কৰি কেইদিনমান আগত পঠাই দিছিলোঁ দেৰ গাঁৱলৈ ঘৰলৈ আৰু খবৰ দিলে যে তাই বোলে আকৌ চিৰিয়াছ একেবাৰে আৰু ICUত সোমাই আছে যে যেনে তেনে গুৱাহাটীলৈ আনিব লাগে এতিয়া ৰাতিখন গুৱাহাটীলৈ অনাটো মানে তাৰ পৰা তাতে মই আছোঁ পাটাচাৰকুছিত তাই আছে যোৰহাটত চ' মোৰ মানে ব্ৰেইনে কাম কৰা নাই মই কি কৰা যায় ফেন ক্লাবৰ ল'ৰাক ফোন কৰিছোঁ যিটো ফোন কৰিছোঁ মোৰ লগৰ ল'ৰা এটা আছে খুব ভাল ডক্টৰ যোৰহাটত তাক ফোন কৰিছোঁ তাৰ ফোনটো অফ আল্টিমেটলি তাই পিছদিনা ঢুকাই থাকিলে চ' আৰু মই তাৰপিছত ডক্টৰে ফোন কৰি ডক্টৰে কৈছে চান্স নাই গুৱাহাটীলৈ নিব পাৰে আপুনি ইচ্ছা কৰিলে কিন্তু আধা ৰাস্তাতে মৰি থাকিব পাৰে চ' সেইবিলাক কথা লৈ পেলাই মই অলপ ডিষ্টাৰ্ব হৈ গ'লোঁ আৰু মানে ছেইম কণ্ডিশ্যনটো মোৰ জংকী মৰাৰ পিছত হৈছিলে তাই পিছদিনা জংকী মৰাৰ পিছদিনাখন মই শ্ব' কৰিছিলোঁ বিচ ফেষ্টিভেলত আৰু এটা গান গাবলৈ নামি দিছিলোঁ চ' পাটাচাৰকুছি সেইকাৰণে মই কেইটামান গান গালোঁ গাই মই আৱেগিক হ'লোঁ মই বোলো মোৰ এনেকৈ গান গোৱাটো উচিত নহয় আছিলে মানে কি মেচিন টাইপ লাগে নিজক যে ক'ৰবাত মৰি আছে মই আচলতে থকাটো দৰকাৰ তেতিয়া থাকিব পৰা নাই কিন্তু মই নাচি বাগি গান গাই থাকিবলৈ তাত বেগবাখন কৰি থাকিবলৈ দৰকাৰ নাইতো সেইকাৰণে মই এঘণ্টামান থাকি ষ্টেজত কেইটামান গান গালোঁ গাই পেলাই মই নামি দিলোঁ মই নোৱাৰোঁ আগতে মই পইচা লগাই দিলোঁ তাত কেইজনমান মানুহে উৎপাত কৰিলে তাত ঘূৰি আমাৰ ফেন ক্লাবৰ এজনৰ লগত কাজিয়া লাগিলে দীপ বুলি কয় দীপ সি খুব ডাঙৰ ভাল এক্টিভিষ্ট আমাৰ চব ক্ষেত্ৰত সি আগভাগ লৈ দৌৰি থাকে দৌৰি কাম কৰি থাকে তাৰ লগত কিবা কাজিয়া লাগিলে মোৰ কথা কিবা বেয়াকৈ কৈছিলে গালি পাই মানে বেয়া মাত পাতি পেলাই মোৰ কথা কৈছিলে সি লাগি দিলে সেইকাৰণে কাজিয়া হ'ল মাৰপিট হ'ল পুলিচ আছিলে পুলিচ আহিলে তাৰপিছত শেখৰহঁতক আমাৰ মিছনক দিগদাৰ কৰিছিলে প্ৰগ্ৰেম চলাই গৈ থাকিবৰ কাৰণে থানালৈ গ'ল নেকি আৰু মোক লৈ গুচি আহিলে চ' সেইবিলাক ঘটনা হ'ল আৰু হৈ বস্তুটো আচলতে একদম ইম'চনেল কথা এটা সেইটো কিন্তু কমিটিৰ আপত্তিটো ক'ত তাৰমানে আপুনি পলমকৈ যোৱাৰ কাৰণে নে কি আছে পলমকৈ যোৱাৰ কথা নাই আমি ঠিক টাইমতে গৈ পাইছোঁ গৈ ঠিক আৰম্ভ প্ৰগ্ৰেম চগ্ৰেমটো ধুনীয়াকৈ আৰম্ভ হৈছে তাৰপিছত মই যে এই অলপ গান গাই পেলাই মই নামি দিলোঁ যে গান নাগালোঁ সেইটো লৈ পেলাই কোনোবা আপত্তি কৰিলে চাগে তাৰ পৰা বস্তুটো ডাঙৰ হৈ থাকিলে আৰু বুজি পাব লাগে যে আমিতো মেচিন নহয় ন যন্ত্ৰ নহয় আৰু আৰ্টিষ্ট মানুহবোৰ এনেও ইম'চনেল হয় চ' সেইকাৰণে মই ক'লোঁ যে মই গান নাগাওঁ মই কেইটামান গান গালোঁ গৈ পেলাই মই নামি দিলোঁ চ' ৰিম্পিয়ে গালে কেইটামান গান আপুনি টকা ঘূৰাই দিলে মই পইচা ঘূৰাই দিলোঁ মই নামতে চিধাৰ্থক কৈছোঁ মই পইচাখিনি ঘূৰাই দিবি চ' ঘটনাটো ইমানেই তাক বেছি ডাঙৰ কৰা হৈছে আৰু তেনেকুৱা একো কথা নাই বুজি পালে হ'ল কথাটো তো সেইদিনাখন তাই ঢুকাই থাকিলে আমি গুৱাহাটীলৈ আনিবলৈ ওলাওঁতেই যোৰহাট ক্ৰছ কৰি পেলাই এটা ঢুকাইছে আৰু মই এটা ট্ৰিটমেণ্ট কৰি আছিলোঁ ল'ৰা ছোৱালী আৰু 2টা কোৰ্চ আছিলে তাই কেমো নেক্সট 15 দিন পিছত 15 ডেজৰ পিছত চ' সেইটো কৰিবলৈ নাপালে আৰু যথেষ্ট কষ্ট খাই আছিলে ইমান দিনে সেইদিনা খা বুলিতো গৈছে মই গৈ ষ্টুডিঅ'টো চাই আহিছিলে ৰাতি চাই আহিছিলে মানে তাই শুয়ে থাকিলে গৈ পেলাই ষ্টুডিঅ'ত একদম ৰাতিপুৱা সাৰ পাইছে 10টাত চ' সেই আৱেগটো আছে আৰু তাইক মই কেইদিনমান পাইছোঁ বেছিদিন পোৱা নাই 3-4 দিন লগ পালোঁ এয়াৰপৰ্টত লগ পাইছোঁ মই প্ৰথম ফ্লাইটত লগ পাইছোঁ চ' তো এটা মৰম সোমাই গ'ল চ' মই ক'লোঁ তোৰ বাকীখিনি ট্ৰিটমেণ্ট মই গ'ল আৰু মাক দেউতাকৰ বহুত পইচা গৈছে ইমান দিনে লাগি আছে তাইৰ লগত চ' মই সহায় এটা কৰিব চেষ্টা এটা দিছিলোঁ যে ছোৱালীজনী ঘূৰি আহক বা যিমান দিন হয় যিমান দিন বাচে তাই আমি যাতে তাইক সহায় কৰিব পাৰোঁ সেইটো নোৱাৰিলোঁ
নোৱাৰিলোঁ আৰু সেইটো দুখটো আছে আৰু মই সেইদিনাৰ পৰা পৰহিৰ পৰা মই আজিলৈকে ভালকৈ ক'ব পৰা নাই মোৰ ডিষ্টাৰ্ব কৰি আছে ব্ৰেইনত কথাটোৱে এনিৱে ইটছ এ পাৰ্ট অফ লাইফ আৰু ধৰক আপোনাৰো বহুত যুক্তি আছে বা আপুনি যিখিনি কথা কৈছে সেইখিনিও যথেষ্টখিনি থল আছে কিন্তু বিতৰ্ক এটা হৈ গৈছিলে সেইটো সময়ত পিছত কাজিয়াখন হৈ বেয়া হ'ল আছিলে কাজিয়াখনত মই নাছিলোঁ মই থকা হ'লে সেইটো নহ'ল যেন মই ওলাই অহাৰ পিছতহে এইবিলাক হৈছে আৰু ইম'চনটো বুজি পোৱাটো বেছি ডাঙৰ কথা কাজিয়া কৰাতকৈ মোৰ মতে জুবিন ফেন্স ক্লাব আপোনাৰ যি ফেন ক্লাবৰ আছিলে সেই যিজন সদস্যৰ কথা কৈছে তেওঁ নিজে কৈ আহিছে যে তেওঁ অশ্ৰাব্য গালি পাৰিছিলে এই যে মাজে মাজে কিছুমান অভিযোগ উত্থাপিত হৈ থাকে ফেন ক্লাবৰ কিছুমান সদস্য একাংশ সকলো নহয় ফেন ক্লাবৰ ল'ৰাজনে গালি পৰা নাই তেওঁ নিজে সকিয়ে তেওঁ কুকুৰ পোৱাল বুলি কোনোবাই গালি পাৰিছিলে সংবাদ মাধ্যমত তেওঁ বেয়া মাত মাতিছে বুলি তেওঁ নিজে কুকুৰ পোৱালি বুলি গালি পাৰিলে সিও গালি পাৰিব এইটো সঁচা কথা কিন্তু সেইকাৰণে লাগিছে কিন্তু আপুনি সত্যনে যে ফেন ক্লাবৰ একাংশ সদস্যই মাজে মাজে আপোনাক তেওঁলোক সদায় মোৰ লগত থাকে নহয় আমি একেলগে কাম কৰোঁ মই যেতিয়া কওঁ ৰাস্তাত ওলাই আহিব কাৰণে নাকি ওলাই আহে চ' এইটো ইটছ লাইক এন আৰ্মি অফ এক্টিভিষ্ট ছ'চিয়েলিষ্ট চ' তাত খং উঠিব পাৰে কাজিয়া অলপ হ'ব পাৰে কিন্তু সেইটো চম্ভালাটো আচলতে বাকীসকলৰ দায়িত্ব আচলতে মই থকা হ'লে কাজিয়া হ'ব নিদিলোঁহেঁতেন মই আৰু মই ওলাই আহোঁতেও কোনোবা এটা পিছফালৰ পৰা কৈছে গান নাগালি কুকুৰ পোৱালি বুলি কিবা এটা কৈছে মোৰ উঠিছিলে আৰু তাৰে এইটো শব্দ মই নকওঁ ইয়াত তাৰপিছত মোক টানি মেলি লৈ গুচি গ'ল ওলাই আহিলোঁ তাৰপিছত সেইখিনি ঘটনা হ'ল ঠিক আছে মই ফেন ক্লাবৰ অজয় সুধিম মই এটা প্ৰসংগলৈ আহোঁ আপুনি ধৰক ময়ো নিজে দেখিছোঁ আপুনি ফুটবল খেলে বিভিন্ন